হ'ব মেক্স চকলাই 3 কেজি চলিম 1 কেজি চাউলৰ দামে 40 টকা হ'ল। এই চৰকাৰখনে মূল্য বৃদ্ধি মানে এনকে কচি এতিয়া কমান নামে নলে খালি বাঢ়েহে। ঐ টফি, ঐ গছমূৰা, তই ঘৰটোৰ ভিতৰত সোমাই কি কৰি আছানো? ঐ গছমূৰা, ঐ তই যে এনেকে ঘৰটোৰ ভিতৰত সোমাই মৰি আছা, সেই কঁঠালকেইটা যি পকি আছে বেচবা লৈ যাব লাগে, তোৰ খবৰ নাই? ঘৰত আঞ্জা পচলি আনিব লাগে, সেইগিলাৰ খবৰ নাই। কঁঠালকেইটা পকি আছে, কেইটা বেচিলেতো পইচাকেইটা আহে। বজাৰখিনিতো কৰিব পৰা যায় নাই। পকা লগা খালি ঘৰটোত সোমাই থাকব ই, ঘৰটোত তিৰিডাল আহি কিজানি ঘৰৰ পৰাই নগা হ'ব ই। এই হান টেকেনা চলটো যদি এনেকে ঘৰত সোমাই থাকা, ঘৰত কিবা উন্নতি হ'ব? তোৰ নিচিনা চলি থাকে, কত টকা কামি আনবা দেখছি। এই গৰু, কিবা অলপ খাই কেনে বাছ ষ্টেণ্ডত কঁঠালকেইটা লৈ যাকে যা, বিক্ৰী হৈ যাব। মেক্স চকলাই ঘৰটোতো থাকিব ইচ্ছা নহয় আজি। এটাৰ পিছত এটা কাম কৰিয়ে থাকিব লাগে, নহ'লে মাইডালে শান্তি নেদেই। সেই পুৱাই আহি টেমাটো গৰম কৰি দিছি বজাৰ কৰিব লাগে বুলি, এতিয়া আকৌ কঁঠাল বেচিব যা। বোলো মানুহ অচিনাকি পালে কোনো বাকী দিব নোখোজে, কেনে দোকানী এগিলা এক পেকেট চিখৰহে খুজিছিলোঁ। এই বইনেৰ পুতাক, ক'ত তেলকে ঘূৰি ফুৰাই হা, বিচৰি মৰিলেও তোক নাপা হ'ল। তই যদি মোৰ ঘৰত থাকা, মোৰ কথা মতে চলিব লাগিব, নহ'লে তোক মই উলিয়াই দিম ঘৰৰ পৰাই। দিয়ক, উলিয়াই দিলেও দিব, আৰু মই মানুহ অকলে ঘূৰিব লাগিব। মোৰতো আৰু কোনো নাই, আপোনাকে নিজৰ বুলি ভাবি লৈছিলোঁ, আপুনিও ওলাই দিব বিচাৰি আছে। দিয়ক, যাম দে মই। বোলো যাৰ কোনো নাই তাৰ ভগৱান আছে, মই যামগে। ধুনু, নাকানবি, এনে কৈছো দে, নালাগে যাব নালাগে দে, মোৰ তাতে থাক। মেক্স চকলাই, মোকতো চিনি পোৱা নাই, মই যাম নেকি আপোনাক এৰি? আপোনাৰ ঘৰৰ পৰা মই সহজে নাযাওঁ, কিন্তু এনে শুনালো আৰু আপুনি খেদিলেতো মই নাযাওঁ। নালাগে নেকি দাদা, আপুনি থাকক, মই যাওঁ। আপোনাক আৰু কষ্ট নিদিওঁ, কিবা ভুল হ'লে মাফ কৰি ল'ব। এই গৰু, হ'ব দেই, ইমান ইনে বিনে শুনাবা নালগে। মই কৈছোঁ নহয় নেখেদো, মোৰ তাতে থাকিব লাগিব। তই কওক যা এতিয়া, বাপেৰে বাৰে পালিহে মই তই গোটেই দিম। এগিলা বাদ দি মোৰ লগত কঁঠাল বেচিব যাম। কঁঠাল? কঁঠাল আছে নেকি আপোনালোকৰ? বেচিব কে লাগে? মই থাকাৰ আপুনি চিন্তা কৰি আছে। খাব পৰা নাই কিজানি, সেইকাৰণেহে বেচিব বিচাৰি আছে। বলক মই খাই দিম গোটাই। মস্ত বিহুৰ গুটি দেখানে কঁঠাল একলাই মাৰব। বৰ গোটাই খানেৱালাটো, ৰাক্ষটো। কঁঠাল আছে যে, পিছত খাব পাৰবি, এইকেইটাকে বেচি থৈ আহো। পইচা নহয়, আহিছি বজাৰ কৰিব। তোৰ যিহে শাকৰ ভাজি দিও ভাত নাখা, তই তোক মাছ গছ খুৱাব লাগে সদায়। বৰ বাপেৰে মাৰে বোলে খুৱাই অভ্যাস কৰি থৈ গৈছিল তোক। ডিমে নহ'লে বোলে ভাতে খোৱা নাছিলি। এতিয়া দহটাই পলাইছি, এতিয়া মোৰ গলত লাগছি। দাদা, তেনেকে কৈ থাকিলে মোৰ বেয়া লাগে, বলক কঁঠাল বেচিব যাওঁ। মেক্স চকলাই যাব খুজিছিল, যাবাই দিব লাগিছিলে। কোনে পঢ়ি থাকে? 1 কেজি চাউলৰ দাম 40 টকা, যিহে খাই। সৰু চলি হ'লে কি হ'ব, দুনিয়াৰ খাই। হ'লে যাবাই দিব লাগিছিলে। দাদা, কঁঠালকেইটা লৈ যোৱাৰ আগতে ভাত একগৰা খাই যাব পৰা নাই, ভাল আছিল। পেটটো মোৰ একেবাৰে কচকচাই আছে, লিভাৰে এলাৰ্ম দি আছে। তোৰ এইটো পেট না দুলিয়াই? তই ৰাতিপুৱাই বৰ কাইখাৰ মাৰি যাৱা নাই, আকৌ ভোক লাগিলে তোৰ? এতিয়া খাবাক কেলি মায়ে ভাতৰ ৰন্ধা নাই, এতিয়া খাৱা খাই নহ'ব। কঁঠাল লৈ বজাৰত যাওঁ, বিক্ৰী কৰিম, আহিম, তাৰপিছত খাৱা। দাদা, আপুনি লৈ যাওক, মই নাযাওঁ। দাদা, মই নাযাওঁ, মোৰ ইমান ভোক লাগি আছে, মই এনেকৈ যাব পাৰোঁ নেকি? মই কমাই থাকিম, যাওক, আপুনি যাওক কঁঠাল লৈ। মেক্স চকলাই, তই আহি কঁঠাল ল'বি নে আৰু পাই? উঠাবি না? মই যাব লাগিব। মেক্স চকলাই গেলি ফাটাম তো কিবা। নালাগে, মই যাম। ধনু, কঁঠাল কিন্তু এটা কম দামত নিদিবি দেই। এটা 150, 200, 100, তাত তলত নিদিবি কাকো। দাদা, বেয়া নাপায় যদি মই এইটো কঁঠালটো পাই কেইটামান খাম নেকি? চলি, তই কিন্তু বেছি খাওঁ মাৰি নাথাকিবি। পাবি কিন্তু মছলাডাল, বাইপেৰেক চিন্তাও নাই। পিছে মৰমৰ বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ।
যিবোৰ বন্ধু আমাৰ চেনেলত নতুন, আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। বাই বাই বন্ধুসকল, আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ।